আমি সকলোৱে মেঘালয়ৰ মাউলিংডন আৰু ত্ৰিপুৰাৰ ভাংমুন গাঁও দুখনৰ কথা বহুবাৰ বাতৰি কাকত তথা টিভিত শুনিবলৈ পাইছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ গাঁওৰূপে এই দুখন গাঁৱে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু ফ্ৰেণ্ডছ, আমাৰ অসমতো তেনে এখন পৰিষ্কাৰ গাঁও আছে। হয়, আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম বৰপেটা ডিষ্ট্ৰিক্টৰ বেলনা গাঁওখনৰ কথা, য'ত স্বচ্ছ ভাৰত অভিযানক গুৰুত্ব দিয়া আৰু ছিংগল ইউজ প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰাৰ লগতে আন বহুতো পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ পদক্ষেপ হাতত লোৱা দেখা গৈছে। তে ফ্ৰেণ্ডছ, আহক আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰপেটাৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ আৰু পাঠশালা টাউনৰ পৰা প্ৰায় ৫ কিলোমিটাৰ আঁতৰত এই বেলনা গাঁওখন অৱস্থিত। গাঁওখনত প্ৰায় ৩৫০টা পৰিয়ালে বসবাস কৰে আৰু ইয়াৰ বেছিভাগ মানুহে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। বেলনা গাঁওখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত গাঁওখনৰ মহিলাসকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। গাঁৱৰ মহিলাসকলে দিনৰ আজৰি সময়খিনিত একলগ হৈ বাতৰি কাকতৰ কিছুমান পেকেট নিৰ্মাণ কৰে আৰু ওচৰৰ দোকান তথা বিপণীসমূহত বিতৰণ কৰে, যাতে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব পৰা যায়। গাঁৱৰ মানুহে গাঁওখনৰ প্ৰত্যেকটো ঘৰৰ পৰা ৫০ টকাকৈ এটা চান্দা তোলে, যিটো গাঁওখন পৰিষ্কাৰ তথা চাফ চিকুণ কৰি ৰাখিবলৈ খৰচ কৰা হয়। বেলনা গাঁওখন ছিংগল ইউজ প্লাষ্টিক মুক্ত হোৱাৰ লগতে সকলো ধৰণৰ নিচাযুক্ত সামগ্ৰী যেনে বিড়ি, চিগাৰেট, মদ, গুটখা আদিৰ পৰাও মুক্ত। গাঁওখনত কোনেও নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে আৰু কোনোবাই যদি গাঁওখনত মদ খাই পৰিৱেশ নষ্ট কৰে, তেন্তে সেইজন মানুহে ১০০১ টকাৰ এটা ফাইন আদায় দিব লগা হয়। ইয়াৰ উপৰিও গাঁওখনত যদি কোনোবাই ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰে, তেন্তে প্লাষ্টিক ব্যৱহাৰ কৰা সেই ব্যক্তিগৰাকীয়ে ৫০১ টকাৰ এটা ফাইন আদায় দিব লাগিব। গাঁওখনৰ মানুহে নিজে বনোৱা বাঁহৰ ডাষ্টবিন ব্যৱহাৰ কৰে আৰু সকলোৱে ঘৰৰ সন্মুখত একোটা বাঁহৰ ডাষ্টবিন ৰাখে, যাতে পৰিৱেশটো পৰিষ্কাৰ হৈ থাকে। চ' ফ্ৰেণ্ডছ, আমি সকলোৱে এই বেলনা গাঁওখনৰ পৰা ইনস্পিৰেশ্যন ল'ব লাগে আৰু বেলেগ নহ'লেও নিজৰ ঘৰ তথা ঘৰৰ ওচৰৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰটো বন্ধ কৰিব লাগে। আৰু সকলোৱে যদি ধৰক নিজৰ ঘৰৰ ওচৰৰ পৰিৱেশটো আৰু ঘৰৰ পৰিৱেশটো চাফ চিকুণ কৰি ৰাখে, তেতিয়াহ'লে গোটেই দেশখন তথা গোটেই পৃথিৱীখন লেতেৰা হোৱাৰ কাৰণ নাথাকে। চ' আমি সকলোৱে নিজৰ ঘৰৰ আৰু ঘৰৰ ওচৰৰ পৰিৱেশটো সদায় চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিল, আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ আজি ভিডিঅ' প্ৰথম চাই আছে আৰু এনেকুৱা ভিডিঅ' পুনৰ চাবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ চেনেল নলেজ নলবাৰীটো ছাবস্ক্ৰাইব কৰিব। তে ফ্ৰেণ্ডছ, আজি এইখিনিতে আৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।